নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বাই ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সুক্ৰেলফেট সাসপেনশন যাৰ কমন ব্ৰেণ্ড নেম সুক্ৰেল সেই মেডিচিনটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। আমি ইতিমধ্যে ৰিজন সিম্পটমছ এণ্ড ট্ৰিটমেণ্ট অফ গ্যাষ্ট্ৰাইটিছ নামৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ যে কোনো ব্যক্তিৰ যিখিনি অতিৰিক্ত এচিড সিক্ৰেশ্যন হৈ থাকে সেইখিনি সাপ্ৰেছ কৰাৰ কাৰণে বা সেইখিনি নিউট্ৰেলাইজ কৰাৰ কাৰণে আমি এণ্টাচিড টেবলেট নাইবা এণ্টাচিড জেল ব্যৱহাৰ কৰোঁ আৰু এচিড সিক্ৰেশ্যনটো সাপ্ৰেশ্যন কৰি ৰাখিবলৈ বা কমাই ৰাখিবৰ কাৰণে আমি H2 ব্লকাৰ নাইবা প্ৰটন পাম্প ইনহিবিটৰ ব্যৱহাৰ কৰোঁ। ওপৰৰ আই বাটনটোত ক্লিক কৰি আপোনালোকে আমাৰ সেই ভিডিঅ'টো চাব পাৰিব। কিন্তু যদিহে কোনো ব্যক্তিৰ অতিৰিক্ত এচিড সিক্ৰেশ্যনৰ ফলত পাকস্থলীত নাইবা ডুওডেনামত আলচাৰ সৃষ্টি হৈছে অৰ্থাৎ পেপটিক আলচাৰ নাইবা ডুওডেনাম আলচাৰ সৃষ্টি হৈছে তেতিয়া এই এণ্টাচিড টেবলেট বা এণ্টাচিড জেল H2 ব্লকাৰ নাইবা প্ৰটন পাম্প ইনহিবিটৰবোৰে কাম নিদিয়ে। তেতিয়া আমি যিটো মেডিচিন খাব লগা হয় বা যিটো মেডিচিন ইউজ কৰিব লগা হয় সেই মেডিচিনটো হ'ল সুক্ৰেল সাসপেনশন যাৰ জেনেৰিক নেম সুক্ৰেলফেট। এতিয়া আমি আহিছোঁ সুক্ৰেলফেটৰ অৰ্থাৎ সুক্ৰেল সাসপেনশনৰ মেকানিজম অফ একশ্যনলৈ অৰ্থাৎ ই কেনেকৈ কাম কৰে। সাধাৰণতে আমাৰ যি পাকস্থলীত নাইবা ডুওডেনামত আলচাৰ হয় সেই আলচাৰবোৰ নিগেটিভলি চাৰ্জ হয় আৰু সুক্ৰেলফেট সাসপেনশনটো পজিটিভলি চাৰ্জ হয়। সেয়েহে ই আলচাৰৰ ওপৰত এটা প্ৰটেক্টিভ লেয়াৰ গঠন কৰে। আমি ইয়াক এটা সাধাৰণ উদাহৰণ হিচাপে এনেকৈ বুজাব পাৰোঁ যে কোনো এখন কাগজ আমি ভালে ৰাখিবলৈ আমি কাগজখন কি কৰোঁ লেমিনেশ্যন কৰোঁ। লেমিনেশ্যন কৰিলে কাগজখন যদি পানীৰ সংস্পৰ্শলৈ আহে তেতিয়া কাগজখন কোনো বেয়া নহয়। ঠিক তেনেদৰে সুক্ৰেলফেট সাসপেনশন ইউজ কৰাৰ ফলত ই যিখিনি আলচাৰ আছে সেই আলচাৰৰ ওপৰত এটা লেমিনেশ্যনৰ নিচিনা কাম কৰে। ফলত আলচাৰখিনি যদি গেষ্ট্ৰিক জুইচ অৰ্থাৎ হাইড্ৰক্লৰিক এচিডৰ সংস্পৰ্শলৈ আহে তথাপিও হাইড্ৰক্লৰিক এচিডে ইয়াৰ কোনো কি কৰিব নোৱাৰে ক্ষতি কৰিব নোৱাৰে। সুক্ৰেলফেট সাসপেনশনৰ কাম অধিক দৃঢ় বা মজবুত কৰিবলৈ ইয়াৰ লগত অক্সিটিকেইন নামৰ এটা লোকেল এনেস্থেটিক যোগ কৰা হয়। সাধাৰণতে যেতিয়া কোনো মানুহে পেপটিক নাইবা ডুওডেনাম আলচাৰত ভোগে তেতিয়া পেটত এটা মৃদু বিষ অনুভৱ কৰে। সেই বিষটো কমাবৰ কাৰণে এই অক্সিটিকেইনে কাম কৰে। ইয়াক সাধাৰণতে 10 মিলিগ্ৰাম ড'জত ব্যৱহাৰ কৰা হয়। এতিয়া আহিছোঁ আমি সুক্ৰেলফেটৰ ড'জলৈ অৰ্থাৎ ইয়াক কিমানকৈ খাব লাগে। সুক্ৰেলফেট সাধাৰণতে 1 গ্ৰামকৈ দিনত 4 বাৰ খাবলৈ দিয়া হয় কাৰণ ই 6 ঘণ্টালৈ কাম কৰে আৰু ইয়াক ভাত খোৱাৰ 1 ঘণ্টা আগতে খাব লাগে। ভাত খোৱাৰ আগতে খাব লগাৰ কাৰণটো হ'ল ই তেতিয়া আলচাৰৰ ওপৰত গৈ পেলাই প্ৰটেক্টিভ লেয়াৰটো গঠন কৰাৰ সময় পায়। সুক্ৰেলফেট ইউজ কৰাৰ ক্ষেত্ৰত এটা সাৱধানতা অৱলম্বন কৰিব লাগে। সেই সাৱধানতাটো হ'ল যে সুক্ৰেলফেট অন্য এণ্টাচিড নাইবা H2 ব্লকাৰ যেনে ৰেনিটিডিন আৰু ফেমটিডিনৰ লগত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। যিহেতু সুক্ৰেলফেট আমাৰ পাকস্থলীত এবজৰ্ব নহয় মাত্ৰ ই প্ৰটেক্টিভ লেয়াৰহে গঠন কৰে সেই সুক্ৰেলফেটৰ বহুত কম ছাইড এফেক্ট দেখিবলৈ পোৱা যায়। কিছুমান মানুহৰ ক্ষেত্ৰত ই কনষ্টিপেশ্যনৰ সৃষ্টি কৰিব পাৰে আৰু কিছুমানৰ ক্ষেত্ৰত ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে আৰু কেতিয়াবা মূৰটো অলপমান বেয়া লাগিব পাৰে। আৰু সুক্ৰেলফেটে যিহেতু প্ৰটেক্টিভ লেয়াৰৰ গঠন কৰে সেয়েহে ই অন্য কিছুমান মেডিচিনৰ এবজৰ্পশ্যনত বাধা প্ৰদান কৰে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।